নমস্কাৰ আৰু সকলোৱে ভালে আছে। আমাৰ মৰমৰ অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু তেওঁক এই চিকিৎসাটোৰ বাবে বহুত টকাৰ প্ৰয়োজন হৈছে আৰু দুটা বেংক ডিটেইলছ দিয়া হৈছে। আপোনালোকে তাত গৈ যোনে যিমান পাৰে সহায় কৰিব পাৰে, আৰ্থিক সাহায্য আপোনালোকে সহায় কৰিব আৰু আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে কিশোৰ দাস সোনকালে ভাল হৈ উঠক। আৰু কিশোৰ দাস সোনকালে ভাল হৈ উঠিলে আপোনালোকে বহুত গান বা চিৰিয়েলত আপোনালোকে দেখিবলৈ পাব আৰু কিশোৰ দাসক বহুতে ভাল পায়, সেইকাৰণে তেওঁ ভাল হৈ উঠিবই লাগিব আৰু উঠিবই আৰু ভগৱানে তেওঁক ভাল কৰি উঠাবই আৰু আপোনালোকে প্ৰাৰ্থনা কৰক কিশোৰ দাস ভাল হৈ উঠক বুলি আৰু কিশোৰ দাস ভাল হ'ব আৰু চেনেলটো যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, তেতিয়াহে ভগৱানে সন্তুষ্টি পাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু কিশোৰ দাসৰ যিমান চেলিব্ৰিটি যিমানে ভাল পায় আপোনালোকে কমেণ্ট কৰকচোন, ময়ো চাওক কিমানে কিশোৰ দাসক ভাল পায়। আপোনালোকক আৰু এবাৰ মই বেংক ডিটেইলছটো দি দিছোঁ, চাই লওক। ইয়াত গৈ আপোনালোকে সহায় কৰিব পাৰে আৰু যিমান যোনে সম্বল হয় তেতিয়াহে সহায় কৰিব। আপোনালোকক মই কোৱা নাই যে সকলোৱে কৰক, যাৰ যিমান সম্বল তাকে কৰিব দিছোঁ আৰু আপোনালোকে কমেণ্ট কৰক, মই গম পাম তেতিয়া সকলো যে কিশোৰ দাসৰ চেলিব্ৰিটি। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট পাবলৈ। আৰু কিশোৰ দাস যদি ভাল হৈ উঠে আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দি থাকিম আপোনালোকে পাব। তো আজিলৈ বাই বাই।